সৰস্বতী পূজাৰ পূৰ্বে ওলাইছে গুৰুত্বপূৰ্ণ এছঅপি 2 পূজাৰ পূৰ্বে বন্ধ কৰিব লাগিব সকলো পূজা মণ্ডপ 50জনতকৈ অধিক লোক সোমাব নোৱাৰিব মণ্ডপত এয়া সকলো দৰ্শনাৰ্থীলৈ এটা ব্ৰেকিং নিউজ ইয়ালৈকে ফোন এটা কৰো হেল্ল' কি কৰি আছ গৰম পেলাইছে যে আজি এই ওচৰ নদীখনতে গা ধুবলৈ আহিলো তই আহি যা আৰে ফকতীয়া কৰি নাথাক বে নিউজ দেখিছ নাই 2টা বজাৰ আগতে বোলে সৰস্বতী পূজা শেষ কৰিব লাগিব আকৌ বোলে সেই 50জনতকৈ বেছি মানুহ সোমাব নোৱাৰে গতিকে কাইলে 5:30 বজাত ৰেডি হৈ থাকিবি উঠি মেলি 5:30 হ'ব দে কাইলেহে কাইলেহে গতিকে সোনকালে উঠিবি সোনকালে গ'লেহে সোনকালে চাবলৈ পাবি খাবলৈ পাবি হা বুজিছ নাই 5:30 কি 4:30 উঠিব লাগিলে উঠি লম জল্দি উঠিবি মই ফোন কৰিম একদম ৰেডি হৈ থাকিবি কিন্তু ঠিক আছে দে ঠিক আছে হ'ব কাইলে বৰষুণটো নিদিবা আৰু ভগৱান সৰস্বতী মা মোকতো চিনি পাইছে চাগে মই পগলা তোমাৰ বোলে আজি বাৰ্থডে নহ'ব পাৰে নাজানো মানে তোমাক বোলে আজি চবেই মনত পেলোৱা দিম মোৰ এইটো কথাতে বৰ বেয়া লাগে জানানে তোমাক যে কালি অকল এইটো দিনতহে মনত পেলাই সকলোৱে মই কিন্তু তেনেকুৱা নহয় সৰস্বতী মা মোৰ শয়নে সপোনে দি থাকে বাস্তৱে কেৱল তুমিয়ে থাকা কেতিয়াবাতো মোৰ ভয়ে হয় জানানে মই তোমাৰ প্ৰেমতে পৰি যোৱা নাইতো প্ৰেমত চৰি সৰস্বতী মা মুখখন মানে জিকি ওলাই যায় সৰস্বতী মা তুমি আমাৰ ফালে কিয় বাৰু অকণো চকু মেলি নোচোৱা তুমিতো জানাই মইতো পঢ়াত এটা মস্ত বেয়া আজি এই 3 বছৰ হ'ল ক্লাছ 12লৈকে পাছ কৰিলো পাৰিলে আমাৰ ফালেও চকু মেলি চাবা সৰস্বতী মা আজি তোমাক দৰ্শন কৰিবলৈ যাম মনত অলপ শান্তি লভিবলৈ যাম কিন্তু এই মাজে মাজে যে আহিব তোমাক দৰ্শন কৰিবলৈ কাপলছবোৰ এই পেয়াৰ্ছবোৰ এইবোৰ দেখি জানানে আমাৰ এই জন্মগত চিংগুলবোৰৰ বৰ দুখ লাগে পাৰিলে সৰস্বতী মা আমাৰ ফালেও সৰস্বতী এজনী দিবা কিমান আৰু এই সৰস্বতী পূজাই লোকৰ সৰস্বতী চাই থাকিব আমাৰোতো মন যায় মণ্ডপে একেলগে ঘূৰিবলৈ লগে ভাগে এসাঁজ খিচিৰি খাবলৈ কিন্তু নাই বাৰু যি হওক তুমি চাগে মোৰ এই অদৰকাৰী কথাগাল শুনি এনে বৰহে খাইছা তোমাক আৰু বৰিং নকৰো ময়ো উঠো পাৰিলে মোৰ এবাৰ 12টোকে পাছ কৰাই দিবা আৰু জয় মা সৰস্বতী হেল্ল' উঠাই নাই নেকি তই জল্দি উঠ আকৌ কেলে কেলে যাব নালাগে নেকি জল্দি যাওঁ এই ঠাণ্ডাখনত বাহিৰত বৰফ পৰিছে নেকি একো বৰফ চৰফ পৰা নাই জল্দি উঠ নহ'লে আমাৰ সেই পূজাৰ চাম আৰু খোৱা প্লেনিং ধ্বংস হ'ব এতিয়া চাম চাম আৰু খাম আৰু খামেই উঠ বাদ দে নেকি আজি যাওঁ জানো ইমান ঠাণ্ডা উঠি যাবলৈ মন যোৱা নাই এলাহ লাগিছে এই পেলাই নাথাকো উঠ জল্দি গাটো কেনেকৈ ধুই কওঁ তই আজিহে উঠিবি উঠ জল্দি বোলো হ'ব দে তই ওলাই মই আধা ঘণ্টাত গৈ আছো হ'ব বতৰটো আজি বৰ ভাল নহয় দেখোন বৰষুণ নিদিলে হয় আৰু পাই
পেটটো আকৌ পটককে কি হ'ল পাক মাৰি মাৰি ধৰিছে যে চেচ পেটটো অলপ শান্তি শান্তি লাগিছে দেই আকৌ পাক মাৰি ধৰিলে যে হেল্ল' তোৰ ওলাই হ'ল নাই শেষ হ'ব এতিয়া খালিয়ে নহয় কি খালি নহয় ওলাই আছো হ'লেই তই ওলাই থাক হ'ব এতিয়া তই ওলাই জলদি মই গৈ আছো যদি ওলাই নহয় কেলে বৰষুণ দিলে গম পাবি বৰষুণডাল মানে দিলেই এতিয়া বৰষুণ এৰালৈকে থাক বাট চাইছে কেতিয়া বৰষুণ এৰিব কি মানে আজি সৰস্বতী পূজা চোৱা নহ'ব আৰু গম পালো মই বৰষুণটো নেৰিবগে চাগে আৰু ভালে আছে ভগৱান বৰষুণটো দিয়ে থাকা কোনো যাব পৰা নাই আমিও যাব পৰা নাই ছোৱালীবিলাকো যাব পৰা নাই যিবিলাকো গৈছে চাগে ছোৱালীবিলাকৰ গোটেই মেকআপৰ নৈবোৰ গৈছে নহয় চাগে নাযাওঁ কাপোৰকেইটা খুলিয়ে থ'মগে